খবৰ আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনালোঁ আজি নতুন এটা ভিডিঅ'লৈ। আজি মানে ক'তো ফুৰিব নাযাওঁ, আপোনালোকক অলপমান দেখুৱাম। মই কাটা কোম্পানীত কাম কৰোঁ মানে এতিয়া। তো কাটা কোম্পানীত কাম কৰোঁ যিহেতু আপোনালোকক অলপমান দেখুৱাম মানে এইখিনি কাটা এইফালে আছে। তো অলপমান আপোনালোকক দেখুৱাম মানে ধৰি লওক মেচিনটো দেখুৱাম অলপমান। আৰু আপোনালোকক এইবিলাক দেখিছে যে এইবিলাক চব চিমেণ্টৰ গুদাম মানে আমি এইটো ইয়াতে মানে কাটা কোম্পানীটো আছে। আমাৰ ৰুমটো বেলেগত আছে। তো এইফালে আমাৰ কাটা কোম্পানীটো এইফালে এক্সট্ৰাকৈ আছে। এতিয়া মই পানী দিবলৈ আহিছোঁ। তো ৰিল চিলবিলাক এইফালে এনেকৈ আছে। মিক্সাৰ কৰোঁ তো আপোনালোকক এদিন কাম কৰিব আপোনালোকক দেখুৱাম। তো আজি এনেই চিম্পুলকৈ অলপমান দেখুৱাই দিছোঁ। এতিয়া মই মানে পাছবেলা হ'ল, এতিয়া মানে পানী দিব লাগে। ৰাতিপুৱা এবাৰ দিব লাগে আৰু গধূলি এবাৰ দিব লাগে, মানে দুবাৰ দিব লাগে। সেইকাৰণে মানে আৰু এবাৰ এতিয়া দিবলৈ আহিছোঁ। তো গেছ সেইটোকে ক'ম বুলি ভাবিছিলোঁ। মানে মই কাটা কোম্পানীত যিহেতু কাম কৰোঁ অলপমান আপোনালোকক অলপমান দেখুৱাই দিছোঁ কি পাইছোঁ। তো ভালকৈ আপোনালোকক এবাৰ মানে ভালকৈ দেখুৱাম। ধৰি লওক সময় পালে তো কাম কৰা সময়তো ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হয়। তো আপোনালোকক দেখুৱাম মানে কেনেকুৱা ধুনীয়া এটা পৰিৱেশত আছোঁ। তো মই ফাইনেলি কাটাখিনি ওপৰলৈ গৈ লওঁ, আপোনালোকক দেখুৱাম। মানে ইফালে পাহাৰ আছে, তো এইফালে মানে পাহাৰ সিফালেও পাহাৰ এইফালেও পাহাৰ, মানে দুইটা চাইডে পাহাৰ আছে। তো পাহাৰৰ মাজত মানে দুইটা চাইডে পাহাৰ, তাৰ মাজতে মানে ধৰি লওক আমি থকা জেগাটো আছে। তো আপোনালোকক অলপমান দেখুৱাম। তো পাইপডাল লৈ লৈছোঁ, তো কাটা উঠি লৈছোঁ, তো দেখুৱাম আপোনালোকক। তো চাওক এইফালে পাহাৰ আছে ধুনীয়াকৈ। তাৰপৰা এইফালে ধৰক কাপা ৰুই থৈছে, মানে এতিয়া বেলি পৰিবলৈ হৈছে। তো নাৰিকল গছ, কাপা আৰু এনেকৈ লগাই দাংগুটি কিবা কিবি লগাই দিছে। এইফালে ঘৰ আছে, এইফালে পাহাৰ আছে। ধুনীয়া এটা পৰিৱেশত মাজত আছোঁ। আৰু অলপমান আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। এইটো চাইডে দেখুৱাই দিলোঁ, তো এইটো চাইডেও আপোনালোকক অলপমান দেখুৱাই দিম কি মজা মানে আছে নেকি। তো আৰু ওপৰলৈ আহি ল'লোঁ। তো ফাইনেলি একদম কাটা ওপৰলৈ আহিলোঁ। চাওক কিমান ওপৰলৈ উঠি আহিলোঁ, মানে বহুত ওখ আঁতি আছে। চাওক এনেকুৱা এটা ধুনীয়া পৰিৱেশ। এইটো কোম্পানীটো আমাৰ এইফালে দেখিছে, এইবিলাক চব চিমেণ্টৰ গুদাম। চাওক এইটো চাইডে পাহাৰ আছিলে, এই মাজত এইটো ধৰি লওক কাপাৰ আৰু গাঁও আছে। তো গৈ ফাইনেলি চাওক এইফালেও পাহাৰ আছে। তো এইফালে বাছ এখন গৈ আছে। তো এনেকুৱা ধুনীয়া এটা পৰিৱেশত আছোঁ। তো আপোনালোকক অলপমান সেইটোকে দেখুৱালোঁ। এনেকুৱা জেগা এটা পৰিৱেশৰ মাজত আছোঁ। তো গাইজ ভিডিঅ'টো ইমানে ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।